কি খবৰ আশা কৰিছোঁ সকলো ভালেই আছে আকৌ এবাৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ মই আজি আহিছোঁ এয়া দেখিছে থাম্বনেইল দেখি আপোনালোকে হয়তো গমেই পাইছে মই আজি আহিছোঁ ধান কাটিবলৈ আজি প্ৰথম ধান কাটিব আহিছোঁ খুৰাহঁতৰ ঘৰত অকণমান সহায় কৰি দিবলৈ আহিলোঁ আজি ভিডিঅ'টো আশা কৰোঁ বহুতেই ভাল লাগিব ধান কটাৰ লগতে আৰু বহুতো কিবা কিবি দেখাম যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ধান কাটি আহোঁ আমাৰ কাটি আছেই কিজনী দাৱনী কিজনী বলক ময়ো কাটি লওঁ ধান ইমান ধুনীয়া হৈছে চাওক আপোনালোক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কাটি হৈ গ'ল আমি এয়া আমাৰ পথাৰৰ ওচৰতে জিকা বাৰী আছে জিকা বাগান তাৰপৰা জিকা চিঙি লৈ যাওঁগৈ এয়া চাওক জিকা সৰু সৰু হ'লেও ছিঙি লৈ গৈছোঁগৈ মানে ইয়াত পথাৰত আমাৰ ৰাখি নাথাকে যে এনেই ফ্ৰীকৈ এৰি থৈ দিছে বেলেগ মানুহে খাই আছে আজি পথাৰত আহিছে যিহেতু নিজে ছিঙি লৈ গৈছোঁগৈ ঢেৰ জিকা লাগি আছিলে গাঁৱৰ মানুহ ছিঙি ছিঙি শেষ হৈ গৈ গৈছে সৰু সুৰা দেখা নাই আৰু চোৱা নাই আৰু চব ছিঙি লৈছোঁ
এয়া ছিঙিলোঁ জিকা এয়া এতিয়া আমি ঘৰত গৈ আছোঁ ঘৰত গৈ আপোনালোকক কিবা কিবি দেখাম আপোনালোক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ঘৰত আহি দেখিলোঁ ইফালে খুৰায়ে জালৰ পৰা মাছ ওলাই আছে আজি বোলে জাল পাতিছিলে তাকে সৰু সৰু পুঠি মাছ তৰা মাছ লাগিছে তাকে ওলাই আছে আজি আমি বেলেগ চব্জি এটা বইল চব্জি খাম বুলি ভাবিছোঁ আৰু কি চব্জি খাম আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চালে গম পাব আৰু এইয়া চাওক আমাৰ বাৰীত কিমান ধুনীয়াকৈ লাগি আছে ভোল আপোনালোকৰ ফালে কি বুলি কয় এইটো চব্জিটো ক'বচোন কমেণ্টত আমাৰ ভোল বুলি কয় আৰু কি চাওকচোন কিমান ধুনীয়াকৈ লাগি আছে আমাৰ ইয়াত একো মেডিচিন চেডিচিন দিয়া নাই দেই চব একদম ঘৰৰে সাৰ গোবৰ চোবৰ সাৰ দিয়া আৰু এইফালে চাওক দেউতাই ছিঙি আছে ঢেকীয়া আৰু এইয়া আমাৰ আহিলে কল লগত গাখীৰ অলপ আনি দিলে মায়ে তাকে অকণমান খাওঁ এতিয়া চব্জি তব্জি বনোৱা হোৱাই নাই গা নোধোৱাকৈ এইবিলাকে খাই লৈছোঁগৈ আৰু চব খাই লওঁ বনাইছে বোলে বইল সো গাইজ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সো বাই বাই টাটা